আজি আমাৰ বিটিআৰ চৰকাৰৰ পৰা প্ৰথমবাৰ বেনিফিচিয়াৰী মিটিং আমি পুনৰ আৰম্ভ কৰিছোঁ আৰু আমি চালোঁ যে চাৰিটা বছৰত আমাৰ বিভিন্ন স্কিমবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম, ৰাজ্য চৰকাৰৰ স্কিম আৰু কাউন্সিলৰ স্কিম এইবিলাক চাবলৈ গ'লে এটা সমষ্টিত প্ৰায় 10,000ৰ পৰা 15,000 ক'ৰবাত তাতকৈ বেছি অলপ চলপ কম বেনিফিচিয়াৰীবিলাকে আমাৰ পৰা বেনিফিট হৈছে। চ' সেই বেনিফিচিয়াৰীসকলক খবৰ লোৱাটো আমাৰ সকলোৰে দায়িত্ব আৰু এই চাৰি বছৰত যিবিলাক তেখেতসকলে ঘৰ পাইছে এই ঘৰটো ভালকৈ নিৰ্মাণ কৰিছেনে নাই, যিসকলে আজি হেণ্ডলুমৰ স্কিম পাইছে হেণ্ডলুমটো ভালকৈ নিৰ্মাণ কৰিছেনে নাই, বিভিন্ন ক্ষুদ্ৰ আঁচনি যিবিলাক পাইছে এইবিলাক ভালকৈ ৰূপায়ণ কৰিছেনে নাই আৰু এইবিলাক চব ভালকৈ ৰূপায়ণ কৰিলেহে আমাৰ যিটো উদ্দেশ্য যে বড়োলেণ্ডত প্ৰায় 30-40টা বছৰ অনিশ্চয়তা আৰু অস্থিৰ হোৱাৰ পিছত শান্তি ঘূৰি অহাৰ পিছত এটা ষ্টেবিলিটি অহাৰ পিছত আমি বড়োলেণ্ড অঞ্চলখন অইন উন্নত অঞ্চলৰ লগত যেনেকৈ খোজ মিলাই যাব বিচাৰিছোঁ এই কামটো বাস্তৱত ৰূপায়ণ হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিকশিত ভাৰত, বিকশিত ভাৰত হিচাপে নিৰ্মাণ কৰিবলৈ গৈ আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে নিৰ্মাণ কৰিবলৈ গৈ আছে। আমি বিটিআৰবাসীয়ে বহি থাকিলে নহ'ব। গতিকে বিটিআৰ চৰকাৰখনে আমি বহুত দিশত খেতিৰ দিশতে হওক, শিক্ষাৰ দিশতে হওক, বেলেগ দিশত আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি নিৰ্মাণৰ দিশতে হওক বা মানৱ সম্পদ গঢ়াৰ দিশতে হওক এই কামবিলাক আমিও কৰি আছোঁ আৰু বহুখিনি লেভেললৈকে আমি আগুৱাই আহিব পাৰিছোঁ। আজি স্বাধীনতাৰ প্ৰায় ৭৮ বছৰলৈকে আমাৰ সমাধান নোহোৱা মাটিৰ সমস্যাবিলাক আমি সমাধান কৰিলোঁ। আজিলৈকে চৰকাৰী কোনো অনুদান নোপোৱা পৰিয়ালবিলাকে ঘৰ পাইছে, কিবা ব্যৱস্থাবিলাক পাইছে, কাৰণ আমি কাউন্সিল চৰকাৰ হ'লেও বহি থকা নাই। এইবিলাক এটাৰ পিছত এটা চাই পেলাই ৰূপায়ণ কৰাৰ কাৰণে আমি কাম কৰিছোঁ। গতিকে আজি মই দেবাৰগাঁও অঞ্চলৰ আমাৰ হিতাধিকাৰীৰ লগতে ৰাইজক ধন্যবাদ জনাইছোঁ। আজি প্ৰায় 11,000-12,000 ৰাইজ আহি ইয়াতে উপস্থিত হৈছে আৰু দেবাৰগাঁও সমষ্টিত যিহেতু প্ৰাক্তন চিফ আগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইয়াত ইমান বছৰ MCLA হৈ আছিলে বা চিফ হৈ আছিলে, তেখেতে এই সমষ্টিটো একো কাম কৰিব পৰা নাই, অলপ চলপ কাম কৰিছে আৰু সেইখিনিও নিজৰ মানুহৰ দ্বাৰাই তেখেতে এটা দুটা ৰাস্তা বনাইছিলে। এই ৰাস্তাবিলাক আজি ভাঙি গ'ল। আমি চাৰিটা বছৰত এই অকল দেবাৰগাঁও সমষ্টিতে 6,800 PMৰ ঘৰ নিৰ্মাণ কৰা হ'ল। 17 বছৰত 700 ঘৰ নিৰ্মাণ কৰিছিল, আমি কিন্তু চাৰি বছৰত 6,800 ঘৰ নিৰ্মাণ কৰা হৈ গ'ল। ইয়াত আলাৰী চেৰাং পাইছে, মাইনাও চেৰাং পাইছে, বিভিন্ন আঁচনিবিলাক ইয়াত ৰূপায়ণ হৈছে। গতিকে দেবাৰগাঁও অঞ্চলৰ ৰাইজে UPPL চৰকাৰক লৈ পেলাই বহুত সন্তুষ্টি, তেখেতসকলে বহুত আজি ফূৰ্তিত আছে। এইকাৰণে আমি আশা ৰাখিছোঁ যে নেক্সট নিৰ্বাচনত আৰু বিজয় এই সমষ্টিত আৰু BPFৰ নহয়, এই সমষ্টিত বিজয় UPPLৰে হ'ব আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজৰ সমষ্টিত বহুত বেয়াকৈ হাৰিবলৈ গৈ আছে। এইটো আজিৰ যিটো সমাগম এইটোতে নিশ্চিত হৈ যায়। চাওক, ৰাজনীতি নিৰ্বাচনৰ বুলি নহয়, নিৰ্বাচনৰ মিটিংবিলাকতো আমি যেতিয়া ইলেকশ্যন কমিশ্যনে ঘোষণা কৰিব তেতিয়া কৰিম। এতিয়া আমাৰ যিহেতু চাৰি বছৰ কাম কৰিলোঁ, ৰাইজৰ লগত আমাৰ বিভিন্ন কথাবিলাক আজি খবৰ ল'ব লাগিব, জানিব লাগিব, তেখেতসকলে কি পাইছে কি পোৱা নাই খবৰ ল'ব লাগিব। এই গোটেই কামবিলাক, এই গোটেই চিন্তাবিলাক লৈ পেলাই মিটিংবিলাক আৰম্ভ হৈছে আৰু বিভিন্ন সময়ত বিভিন্ন অঞ্চলত যাই আমি ৰাইজৰ লগত আলোচনা কৰিম। কাৰণ এই অঞ্চলক ৰাইজৰ ভৱিষ্যতটো লৈ পেলাই UPPL দল জন্ম হৈছে। এই অঞ্চলৰ ৰাইজৰ শান্তি, সম্প্ৰীতি, নিৰাপত্তা, উন্নয়ন আৰু ন্যায় ইয়াৰ কাৰণে UPPL দলৰ জন্ম হৈছে। গতিকে আজি এই চাৰিটা বছৰত আমি কিমান ন্যায় দিব পাৰিছোঁ, কিমান শান্তি, সম্প্ৰীতি, নিৰাপত্তা দিব পাৰিছোঁ, এই কথাটো কিমানলৈকে মানুহে বুজি পাইছে, এই কথাটো আলোচনা কৰাটো আমাৰ দায়িত্ব। আৰু অনাগত দিনত আমি বিচাৰিম বড়োলেণ্ডখন ছিকিমৰ নিচিনা, অন্য ৰাজ্যৰ নিচিনা চিৰযুগমীয়া শান্তি হৈ থাকক। বড়োলেণ্ডখন অনাগত দিনত যেনেকৈ প্ৰধানমন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সপোন দেখিছে তেনেকুৱাই বিকশিত এটা অঞ্চললৈ আগবাঢ়ি যাওক। আৰু যেনেকৈ আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই বিচাৰিছে যে হিংসা আৰু অস্ত্ৰমুক্ত হ'ব লাগে অঞ্চলবিলাক, আমাৰ অঞ্চলো সদায় হিংসা আৰু অস্ত্ৰমুক্ত হৈ থাকক, এই কথাবিলাকে আমি বিচাৰিছোঁ। আৰু UPPL মডেল অফ পলিটিক্সত BTRৰ 35 লাখ জনসাধাৰণক লৈ পেলাই আমি UPPL মডেল অফ পলিটিক্সটো আৰম্ভ কৰিছোঁ আৰু এই অঞ্চলৰ ৰাইজক লৈয়ে আমি কাম কৰি যাম। চাওক, 81 ভিলেজ যিটো নটিফিকেশ্যন কৰা হৈছে এইটো UPPL বা কোনোবা দলৰ কাৰণে নহয়। অসমৰ যেতিয়া ডেলিমিটেশ্যন হৈছিলে তাত কিছুমান গাঁও আমাৰ ফালে হৈ গ'ল আৰু কিছুমান
যিটো একৰ্ড হৈ গ'ল আমাৰ যোৱা 2020-ত, ইয়াৰ দ্বাৰা প্ৰায় 60খন গাঁও আমাৰ শোণিতপুৰ বিশ্বনাথৰ পৰা আহিছে। এই গাঁওখিনিত আমি তাতে সমষ্টি পিছত বনালে এই গাঁওবিলাক তাতে থাকিব, এতিয়াও তাতে ভোট দিব। কিন্তু এই গাঁওখিনি এতিয়া যিহেতু অলৰেডি নটিফিকেশ্যন হৈ গ'ল, এইকাৰণে আমাৰ কোনোবা এটা সমষ্টিত থাকি তেখেতসকলে ভোট দিব লাগিব। এইকাৰণে তেখেতসকলক এতিয়া আমাৰ যিটো কমিশ্যন বনাই দিছে, তেখেতসকলে 3টা সমষ্টিত দিছে আৰু অনাগত দিনত যেতিয়া 60টা সমষ্টি হ'ব আৰু সেই অঞ্চলতো আমাৰ সমষ্টি এক্সটেণ্ড হ'লে তেখেতসকলে নিজৰ জেগাতে ভোট দিব। গতিকে ৰাজনৈতিকভাৱে আমি এইটো চোৱা নাই, যি এটা ঐতিহাসিক এটা চুক্তিৰ দ্বাৰা এই গাঁওখিনি আহিছে, এই গাঁৱৰ ৰাইজেও যাতে উন্নয়নটো পায়। আৰু বড়োলেণ্ড চৰকাৰখনে ইতিমধ্যে আমাৰ এইটো বাজেটত আমি 10 কোটি টকা এই গাঁওবিলাকৰ উন্নয়নৰ কামটো আৰম্ভ কৰিবলৈ আমাৰ বাজেটত ধাৰ্য কৰা হৈছে।